আমাৰ অসমৰ বৰ্তমান যুগৰ আটাইতকৈ ডাঙৰ আটাইতকৈ জনপ্ৰিয় গায়ক শিল্পী গীতিকাৰ চিনেমা পৰিচালক আৰু আমাৰ যুগৰ জনগণৰ এটা কণ্ঠস্বৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৱে আমাৰ সমগ্ৰ শিৱসাগৰ সমষ্টিৰ ৰাইজক সাংঘাতিক ধৰণে এতিয়াও শোকাভিভূত কৰি ৰাখিছে। মোক শিৱসাগৰ সমষ্টিৰ ৰাইজ আৰু শিৱসাগৰৰ আমাৰ ৰাইজৰ দলৰ নেতৃবৰ্গ আৰু কৰ্মীসকলে জুবিন গাৰ্গৰ স্মৃতিত আমাৰ যুগৰ আটাইতকৈ ডাঙৰ কণ্ঠস্বৰ জুবিন গাৰ্গৰ স্মৃতিত কিছু পদক্ষেপ ল'বলৈ পৰামৰ্শ আগবঢ়াই আহিছে। সেই অনুসৰি আমি শিৱসাগৰত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঠিক কৰিছোঁ। তাৰ ভিতৰত 3টা পদক্ষেপৰ কথা এতিয়ালৈকে আমাৰ মোটামুটি ধৰণে সিদ্ধান্ত হৈছে। প্ৰথম পদক্ষেপটো হ'ব জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা শিৱসাগৰ নগৰত। দ্বিতীয়টো হ'ল যে জুবিন গাৰ্গে আপোনালোকে সকলোৱে জানে যে একেবাৰে সৰ্বশ্ৰান্ত মানুহবিলাকক, দৰিদ্ৰ মানুহবিলাকক, কষ্টত থকা মানুহবিলাকক, অসুবিধাত পৰা মানুহবিলাকক যথেষ্ট সহায় কৰিছিলে। গতিকে জুবিন গাৰ্গ সোঁৱৰণী এটা সাহাৰ্য নিধি আমি শিৱসাগৰত গঠন কৰাৰ কথা চিন্তা কৰিছোঁ, যিটোৰ জৰিয়তে আমি শিৱসাগৰ সমষ্টি আৰু শিৱসাগৰ জিলাৰ ৰাইজৰ যিবিলাক অসুবিধা, বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ অসুবিধা, মানে খুব প্ৰখৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ অসুবিধা আৰু ৰোগীয়া মানুহবিলাকক সাহাৰ্য দিবৰ কাৰণে এটা ফাণ্ড এটা পুঁজি এটা বা এটা তেনেকুৱা ধৰণৰ মানে একাউণ্ট এটা আমি তৈয়াৰ কৰাৰ কথা সিদ্ধান্ত লৈছোঁ। আৰু তৃতীয় বস্তুটো হ'ল যে জুবিন গাৰ্গৰ স্মৃতিত আমি হয় এটা ডাঙৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ, নহ'লে জুবিন গাৰ্গৰ স্মৃতিত এটা ডাঙৰ সাংস্কৃতিক অনুষ্ঠান এটা পাতিবৰ কাৰণে, সাংস্কৃতিক সমাৰোহ এটা পাতিবৰ কাৰণে পৰামৰ্শ আহিছে। এই 3টা পৰামৰ্শ এতিয়ালৈকে আমি বিবেচনা কৰি সিদ্ধান্তত উপনীত হৈছোঁ যে এই 3টা কাম আমি কৰিম। এটা হ'ল জুবিন গাৰ্গৰ কাৰণে শিৱসাগৰ নগৰত এটা প্ৰতিমূৰ্তি, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। জুবিন গাৰ্গৰ স্মৃতিত আমি শিৱসাগৰৰ ৰাইজৰ কাৰণে, দুৰ্ভগীয়া মানুহখিনিৰ কাৰণে, দৰিদ্ৰপীড়িত মানুহখিনিৰ কাৰণে, ৰোগীয়া মানুহখিনিৰ কাৰণে আৰু মেধাৱী ছাত্ৰ ছাত্ৰীসকল কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা পুঁজি গঠনৰ কাৰণে ফাণ্ড এটা তৈয়াৰ কৰাৰ কথা চিন্তা কৰিছোঁ, যিটোৰ জৰিয়তে আমি জুবিন গাৰ্গে যেনেকৈ সহায় কৰিছিলে মানুহক, তেনেকৈ যাতে সহায় কৰি থাকিব পাৰোঁ, সদায়ৰ কাৰণে যাতে সহায় কৰি থাকিব পাৰোঁ। আৰু তৃতীয় বস্তুটো হ'ল যে জুবিন গাৰ্গ সাংস্কৃতিক এটা সমাৰোহ, সাংস্কৃতিক সমাৰোহটো হ'ব পাৰে, নহ'লে ডাঙৰকৈ আদ্যশ্ৰাদ্ধ হ'ব পাৰে। এই 2টা মিলাই লৈ এতিয়ালৈকে সেইটো ফাইনেলাইজ কৰিব পৰা নাই, কিন্তু এই 3টা আইডিয়া আমাৰ শিৱসাগৰৰ ভোটাৰসকলে, নাগৰিকসকলে, যুৱকসকলে, বিশিষ্ট নাগৰিকসকলে মোক পৰামৰ্শ দিছে। আমাৰ দলেও সেইকেইটাত সন্মতি প্ৰকাশ কৰিছে, ৰাইজৰ দলেও। আৰু সেইকাৰণে মই ভাবিছোঁ যে MLA হিচাপে শিৱসাগৰ ৰাইজৰ কাৰণে আমি এই 3টা জুবিন গাৰ্গৰ সোঁৱৰণী এই 3টা অনুষ্ঠান আয়োজিত কৰিম। এটা দিৱস এটা পতাৰ কথা এটা চৰ্চা চলিছে ফেচবুকত, আপুনি কি ক'ব বিচাৰে জুবিন গাৰ্গ দিৱস? ডেফিনেটলি জুবিন গাৰ্গ আচলতে এতিয়া আৰু এজন কেৱল জনপ্ৰিয় গায়ক আছিলে, জনপ্ৰিয় শিল্পী আছিলে, চিনেমা পৰিচালক আছিলে, সেইটোতে সীমাবদ্ধ হৈ থকা নাই। জুবিন গাৰ্গ এজন যুগৰ নায়কত পৰিণত হৈ গৈছে। যুগৰ নায়ক তেওঁক কয় যিজনে সেই যুগটোৰ মানুহবিলাকৰ যিটো কণ্ঠ, ভইচ, সেই ভইচটোক প্ৰতিনিধিত্ব কৰে, মানুহবিলাকৰ সপোনক প্ৰতিনিধিত্ব কৰে, মানুহবিলাকৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। আৰু জুবিন গাৰ্গে
আমাৰ এই যুগটোৰ আমাৰ প্ৰজন্মটোৰ আশা আকাংক্ষাক আচলতে প্ৰতিনিধিত্ব কৰিছিলে আৰু সেইকাৰণে নিশ্চিতভাৱে জুবিন গাৰ্গ দিৱস এটা পতাৰ খুব প্ৰয়োজন আছে। মই ভাবোঁ যে 19 ছেপ্টেম্বৰটো জুবিন গাৰ্গ দিৱস হিচাপে আমি সকলোৱে আয়োজন কৰিব পাৰোঁ। মই আশা কৰোঁ যে সকলোৱে আমি মিলি গোটেই অসমত 19 ছেপ্টেম্বৰটো জুবিন গাৰ্গ দিৱস হিচাপে আয়োজন কৰিব পাৰোঁ আৰু এইটোত অসম চৰকাৰে প্ৰত্যেক বছৰে বন্ধ দিয়াৰ ৰাজ্যিক বন্ধ দিয়াৰ কথা ব্যৱস্থা ল'ব লাগে আৰু প্ৰত্যেকখন শিক্ষানুষ্ঠানতে জুবিন গাৰ্গ দিৱসটো আয়োজন কৰিবৰ কাৰণে অসম চৰকাৰেও জাননী জাৰি কৰিব লাগে আৰু অসমৰ প্ৰতিখন গাঁৱে গাঁৱে নগৰে নগৰে ক্লাবে ক্লাবে নামঘৰে নামঘৰে এই অনুষ্ঠান যাতে আয়োজিত হয় তাৰ কাৰণে মই সমগ্ৰ অসমবাসীক অহা বছৰৰ 19 ছেপ্টেম্বৰ তাৰিখটোক জুবিন গাৰ্গ দিৱস ৰূপে পালন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।